हाय हेलो नमस्कार वेलकम टू आवर चैनल। बहुत दिन मूरत आज आको यूट्यूबলৈ बैक হৈছো। আজি মানে কি এতিয়াৰ পৰা ভিডিঅ'বোৰ আপোনালোকে কন্টিনিউ পাব। তো আগতে যেনেকুৱা মৰম ভাল পোৱা দিছিলে আশা কৰিছো এতিয়াও তেনেকে মৰম ভাল পোৱাবোৰ দিব, সাপোর্ট কৰিব। তো ইমান দিন মই কি কৰিলো, কি কামত মই ভিডিঅ' দিব পৰা নাই, কি প্ৰবলেম হৈ আছিল, সম্পূৰ্ণখিনি মই আজিৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মই বৰ্তমান কি কাম কৰি আছো হেইটোও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বেছি পেক নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, যিসকলে নতুনকৈ আহিছে তো প্লিজ আপোনালোকে অলপ মৰম দিব। চেনেলটোত বহুত দিন ধৰি ভিডিঅ' দিয়া নাই, প্ৰায় 3 মাহমান হৈ গৈছে চাগে। কিছুমান প্ৰবলেম আছিল, সেই প্ৰবলেমবোৰে আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো মৰম দিব আৰু সেইটোৱে কথা, সাপোর্ট কৰি যাব আগৰ দৰে, মৰম দিলে ভাল লাগে। তো বলক বেছি পেক নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই আহিলোঁ ঘৰৰ পৰা, তো এনেদৰে গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, তেতিয়াহ'লে গম পাব। এয়া ৰাস্তা, নতুন ৰাস্তা, দলগাঁৱৰ পৰা আপোনাৰ একদম ঢেকীয়াজুলিলৈকে হৈছে। একদম এইটো ৰাস্তাৰে তেজপুৰ গৈ উঠিব পাৰিব। এই ৰাস্তাৰ কাৰণে বহুত লছ হৈছে পাব্লিকৰ, চাব পাৰিছে। তো দেখাই আছোঁ, আমাৰো লছ হৈছে, বহুত টকা লছ হৈছে। কিয় লছ হৈছে, কি কাৰণত হৈছে, সম্পূৰ্ণখিনি আজি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো মাত্ৰ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এনেদৰে আহি পালোঁ। এইখন হৈছে আমাৰ দোকান। চ' এই দোকানখন দেখুৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাই আছোঁ। এই দোকানখন ৰাস্তাৰ পৰা কিমান তলত আছিলে এয়া চাওক, আপোনালোকে অনুমান কৰিব পাৰিছে। এই তলৰ পৰা ওপৰত উঠোৱা হৈছে, এটা ছাইড উঠোৱা হোৱাই নাই এতিয়াও। খালি এখন নহয়, আমাৰ 4খনকৈ দোকান তলৰ পৰা ওপৰত উঠোৱা হৈছে, যাৰ কাৰণে মই ইমান দিন ভিডিঅ' দিব পৰা নাই। এইখন আমাৰ গেলামাল দোকান, আৰু দুখনৰ কাম চলি আছে, আৰু এখন উঠোৱা হোৱা নাই এতিয়াও। চ' এয়া চাব পাৰে, এইটোৱে আমাৰ গেলামাল দোকান হয়। সৰু হৈ গৈছে, আগতকৈ বহুত সৰু হৈছে, ডাঙৰ আছিলে আগত, বহুত ডাঙৰ আছিলে। পিছফালৰখিনি উঠোৱা হোৱাই নাই। চ' এই কামবোৰ চলি থকাৰ বাবেই মানে মই ভিডিঅ'বোৰ দিব পৰা নাই। এজন মিডিল ক্লাছ ফেমিলিৰ ল'ৰাইহে ক'ব পাৰে যে ঘৰৰ ডাঙৰ ল'ৰাৰ দায়িত্ব কিমান। মাধ্যমিক শিক্ষা শেষ হোৱাৰ পিছৰে পৰা যিটো মানে ঘৰৰ ডাঙৰ ল'ৰাৰ ওপৰত মূৰত বোজাটো পৰি যায়, কিবা এটা অলপ সামান্য হ'লেও কিবা এটা দায়িত্ব পৰি যায়, সেই দায়িত্বটো মাত্ৰ মধ্যবিত্ত ঘৰৰ ডাঙৰ সন্তানেহে বুজি পায়। তো এইখনেই হৈছে আমাৰ গেলামাল দোকান, আপোনালোকে চাই ল'ব পাৰে। এই কামবোৰ চলি থকাৰ কাৰণে মই মানে ভিডিঅ'বোৰ দিব পৰা নাই। দেউতাই ৰাজমিস্ত্ৰী কামো জানে, গতিকে দেউতাই কামবোৰ কৰি আছিলে আৰু মই দোকানটো চম্ভালি আছিলোঁ। দোকানখনতো তেতিয়া তলত আছিলে, সেই আৰু দুখন দোকান আছে, সেই দোকান দুখন বনাই তাৰপিছতহে এইখন বনাইছে। তো মই দোকানখন চম্ভালিব লগা হৈছিলে আৰু দেউতাই কাম বন কৰি আছিলে, সেইকাৰণে মই ভিডিঅ'বোৰ দিব পৰা নাই। আৰু দুখন দোকান আছে, সেই দোকানৰ কামখন চলি আছে। চ' মই সেই দুখন আপোনালোকক দেখাই দিছোঁ। হৈছে সেই দুখন দোকান, এইখনৰ কাম প্ৰায় অলমষ্ট শেষে হৈছে, পকা মিস্ত্ৰীৰ কাম শেষ হৈছে। আব্বাই বনাইছে এইবিলাক, আৰু এইবিলাক চিলিং মিস্ত্ৰী, হাজিৰা মিস্ত্ৰীয়ে লগোৱা হৈছে। পেনেল লাইট এইবিলাক চব মিস্ত্ৰী লগাইছে। শ্ব'কেছ হৈছেই, অলমষ্ট শেষে হৈছে। এইখনত ঈদৰ পিছতে ষ্টাৰ্ট হ'ব এইখন দোকান, আৰু এইখন হৈছে, এইখনত দিয়া নহয় এতিয়াই, কেইদিনমান পিছত কৰা হ'ব। আৰু এইখন চাদ ঢালাই কৰি বনোৱা হৈছে। আৰু আপোনালোকক যে কৈছিলোঁ লছ হৈছে, এই লছটো মানে এই দোকান বনাওঁতে হৈছে। 4-5 লাখ টকা এই দোকানতে শেষ হৈ গৈছে। 3খন দোকান বনাওঁতে 4-5 লাখ টকা শেষ হৈ গৈছে। আৰু এই দোকানে হৈছে সেই মই এতিয়া কি কাম কৰি আছোঁ সেইটো দেখাবলৈ তো মোৰ লগত বলক আপোনালোকক লৈ যাওঁ। শিলগুৰিলৈ মানে মই য'ত জইনিং হৈছোঁ, কাম কৰি আছোঁ, আপোনালোকক কৈছিলোঁ আজি সকলো দেখাম মই কি কৰি আছোঁ, ইমান দিন কি কৰিলোঁ, বৰ্তমান কি কাম কৰি আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এইখনে আমাৰ অফিচ, য'ত আমি কাম কৰি আছোঁ। এমপ্লয়বিলাক ঘৰত গৈছে, চাব পাৰিছে মানুহ নাই। আবেলি 3টা বজাত সিহঁতে ভাত খাব গৈছে, আমি আহিছোঁহে মাত্ৰ। আৰু আবেলি 3টাৰ পেবিন অফিচ হয়। ইয়াৰ পৰা বহুতকেইটা এপৰ ছাৰ্ভিচ দিয়া হয়, খালি পেবিন এপ বুলি নহয়। যেনেকৈ ডিম্পুদাৰ এপ আছে, ডিম্পুদাৰ অ'কেপে, ডিম্পুদা আহিব, ডিম্পুদাৰ অ'কেপে এপৰ ছাৰ্ভিচ ইয়াৰ পৰাই দিয়া হয়। মই ডিম্পুদাৰ এপতে কাম কৰি আছোঁ, অ'কেপে এপ। আপোনালোকে যোনে যোনে ইউজ কৰি আছে নিশ্চয় গম পাব। গাইজ চাব পাৰে, আমাৰ মাজত ডিম্পুদা আহি ইতিমধ্যে উপস্থিত হৈছে।
মানুহৰ কিমান ভিৰ লাগিছে সকলোৱে আহি গামোচা দি আছে আমাৰ অফিচৰ পৰা দিয়া হৈছে অলৰেডি আৰু ডিম্পুদাৰ ফ্ৰেণ্ডবিলাক আহিছে ডিম্পুদাক গামোচা দি আছে এয়া চাব পাৰে ডিম্পুদাক গামোচা দিছে সম্বৰ্ধনা জনাইছে চাই থাকক পুৰা ফটো চটো উঠাই আছে চবৰ লগত আমিও উঠিলোঁ ফটো চটো ডিম্পুদাই কি কয় শুনি লওক গাইছ বেছি লৰাও ৰাখা হ'ব ইয়াত মানে আমাৰ প্ৰব্লেমবিলাক সলভ কৰাৰ কাৰণে হ'ব আপোনালোকে যদি অ'কে পে'টো ইউজ কৰি আছে একদম বহুত ভাল কথা ধন্যবাদ যদি আপোনালোকে অ'কে পে'টো এতিয়াও ইউজ কৰা নাই কি ৱেইট কৰি আছে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে নহ'লে বা প্লে ষ্টৰত আপোনালোকে পাব OKPE ডাউনলোড কৰি দিয়ক এতিয়া বৰ্তমান আমি অ'কে পে'ৰ অফিচতে আছোঁ আৰু কেইদিনমান পিছত আমি অফিচটো শ্বিফ্ট কৰি লৈ যাম তাতে কনষ্ট্ৰাকশ্যন চলি আছে চাই লওক কেনেকুৱা কনষ্ট্ৰাকশ্যন চলি আছে এটা কাম কৰোঁ এইটোৱে হৈছে আমাৰ শ্বাহৰুখ আবেদিনদাৰ পে'বেন অফিচ য'ৰ পৰা বহুতকেইটা এপৰ ছাৰ্ভিচ দিয়া হয় ইয়াতে ডিম্পুদাৰ এপো আছে অ'কে পে' তো দেখিলে এইটো আমাৰ অফিচ আৰু অতি শীঘ্ৰে এই অফিচটো আমাৰ ইয়াৰ পৰা শ্বিফ্ট কৰা হ'ব কাষত এটা ডাঙৰ বিল্ডিং বনাই আছে আৰু ইয়াতে বেছি ল'ৰাও ৰাখা হ'ব ইয়াত মানে আমাৰ প্ৰব্লেমবিলাক সলভ কৰাৰ কাৰণে গাইজ এইটোৱে হৈছে অ'কে পে হোৱাটছআপ ছাৰ্ভিচ ছাপৰ্টৰ মানে যিটো আমি হেৰি কৰি দিওঁ ইয়াৰ পৰা ছাৰ্ভিচ দিওঁ এইটোৱে হৈছে অ'কে পে হেৰি এইটো পেনেল আছে আপোনালোকে চাব পাৰে কিছুমান ৰিচাৰ্জ পেণ্ডিঙত আছে এইবিলাক ৰিচাৰ্জ পেণ্ডিঙত আছে এই ৰিচাৰ্জবোৰ আপ টু আপোনাৰ 24 আৱাৰ্ছৰ টাইম দিওঁ আমি 1 ঘণ্টাৰ ভিতৰত হৈ যায় বেছি টাইম নালাগে আৰু কিছুমান কমপ্লেইন আছে ইয়াতে চাব পাৰে কমপ্লেইন আছে যিবিলাক কমপ্লেইন মানে অনগয়িঙত থাকে এনেকুৱা ধৰণৰ থাকে সেই কমপ্লেইনবিলাক 3 to 10 ডেজৰ টাইম দিওঁ আমি কিন্তু 3 to 10 ডেজ হোৱাৰ আগতে পইচাটো ৰিফাণ্ড হৈ যায় নহ'লে ছাকচেছ হৈ যায় কিন্তু কিছুমান কাষ্টমাৰে কি কৰে আমাক গালি গালাজ পাই থাকে গালি গালাজ পাৰিলে একো লাভ নাই কাৰণ আমি আমাৰ যিটো ইয়াৰ পৰা ছাৰ্ভিচ দিয়া হয় এই এপবিলাক থাৰ্ড পাৰ্টি এপ বেলেগৰ আণ্ডাৰতে চলা হয় বেলেগৰ আপোনাৰ ছাৰ্ভাৰৰ জৰিয়তে কামবিলাক কৰা হয় গতিকে আপোনাৰ অলপ টাইম লয় সেইকাৰণে আপোনালোকক অলপ বুজিবলৈ চেষ্টা কৰিব দিব গালি গালাজ নাপালে অলপ ধৈৰ্য ধৰি থাকিলেই হ'ল তেনেকৈ মানে কামবোৰ কৰা হয় আইডিয়া হয় বেলেগৰ ছাৰ্ভাৰৰ জৰিয়তে কামবোৰ কৰা হয় যিহেতু সেইকাৰণে গাইজ এইখিনি আছিল আজিৰ ভিডিঅ' ডিম্পুদা গুচি গ'ল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এইখিনিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে থাকক তাৰ আশাৰে নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ বাই বাই